ভালপোৱাৰ মাজত অলপ ভয় থাকিলে সেই ভালপোৱা মধুৰ হয়, কিয়নো হেৰুৱাৰ ভয়ত প্ৰিয়জনৰ প্ৰতি থকা ভালপোৱা আৰু বহুগুণ বাঢ়ি যায়। সময়ৰ কোনো হাত নাথাকে, কিন্তু মাজে মাজে সি এনেকুৱা থাপৰ মাৰে যিটো গোটেই জীৱন মনত থাকি যায়। স্মৃতি আৰু সময় দুয়োটাই বহু মূল্যৱান, কাকো ঘূৰাই পোৱা নাযায়। যিজনে তোমাক পাত্তা নিদিয়ে তাকো পাত্তা দিয়াৰ কোনো দৰকাৰ নাই, কাৰণ সকলো সময় এইটোৱে ভাবিবা তুমিয়ে তোমাৰ কাষত পাৰফেক্ট। কেতিয়াও কাৰো কাষত নিজৰ কষ্টখিনি প্ৰকাশ নকৰিব। হয়তো সি আপোনাৰ সন্মুখত সান্তনা দিব, কিন্তু আপোনাৰ পিছফালে আপোনাক লৈ গুণ গাব। কিছুমান মানুহে নিজকে লৈ অহংকাৰ কৰে, সিহঁতে বহুত ডাঙৰ বুলি ভাবে। কিন্তু সিহঁতে হয়তো নাজানে, ফুলৰ সৌৰভ আৰু মানুহৰ গৌৰৱ চিৰদিনলৈ নাথাকে। মানুহৰ পতন হয় তিনিটা কাৰণত: মিছা, হিংসা আৰু অহংকাৰ। এটি বাস্তৱ সত্য, য'ত টকা নাই তাৰ ভালপোৱাও নাই। যিটো হৃদয় আঘাত পাওঁতে পাওঁতে কঠিন হৈ যায়, সেইটো হৃদয় সহজে কোমল নহয়। আনৰ ক্ষতি বিচাৰিলে নিজৰ ক্ষতি হ'বই, হয়তো ক্ষতিৰ ধৰণ আৰু সময় ভিন্ন হ'ব, কিন্তু ক্ষতি হ'বই। কাৰণ প্ৰকৃতিয়ে তাৰ নিজৰ গতিত পৰিশোধ লয়। যদি জীৱনত বাৰে বাৰে পৰি যোৱা, তেনেহ'লে পথটো সলনি কৰি দিয়া। সপোন নহয়, কাৰণ এটা গছে সিহঁতৰ পাতবোৰ সলায়, জেগা নহয়। যাৰ অৰ্থ আছে তাৰ কাষত চব আছে, যাৰ অৰ্থ নাই তাৰ কাষত কোনোৱে নাই, এইটোৱেই বাস্তৱতা। সুখী হোৱাৰ মন্ত্ৰ: যাৰ লগত মনৰ মিল নাই তাৰ লগত সম্পৰ্ক নাৰাখিবা। য'ত তোমাৰ গুৰুত্ব নাই তালৈ নাযাবা। যিয়ে নুবুজে তাক বুজাব নাযাবা। যিটো হজম নহয় সেইটো নাখাবা। সঁচা কথা ক'লে যাৰ খং উঠে তাৰ লগত কথা নকবা। জীৱনত কোনো সমস্যা আহিলে ভাঙি নপৰিবা। সঁচা ভালপোৱা চিনি পোৱাৰ 5টা উপায়: 1 নম্বৰ, সঁচা ভালপোৱাত হাঁহি কম হয়, খং বেছি হয়। আৰু 2 নম্বৰ, সঁচা ভালপোৱাত প্ৰমিছৰ বহুত দাম থাকে, এদিন কৰিলে গোটেই জীৱন মনত থাকে। 3 নম্বৰ, দুয়োজনেই বহুত কেয়াৰফুল হয়, আৰু সিহঁতে কোনো অজুহাত নিবিচাৰে। আৰু 4 নম্বৰ, এজনে আনজনক কেতিয়াও অৱহেলা নকৰে। আৰু 5 নম্বৰ, সন্মান আৰু ভৰসা সকলো সময়ত নিশ্চিত থাকে। ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিব, আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।